তো নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি দেওবাৰ, সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটাকে ঘৰতে বনাওঁ। আৰু চুলি দাড়িবোৰ মোৰ দীঘল হৈ গৈছে, সেইকাৰণে আজি চেলুনত চুলি দাড়িবোৰ কাটি আহোঁগৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকিম আপোনালোকক। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো ব'লকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, বাইকখন লৈ এতিয়া মই চুলিকেইডাল কাটিবলৈ বুলি ওলালোঁ। আৰু এইখনে হৈছে আমাৰ আজোৱা গাঁও পঞ্চায়ত, আমাৰ ঘৰ নিচেই ওচৰত। তো হাবুং তিনিআলিতে আছে এখন চেলুন, আৰু সেই চেলুনখনতে আমি সকলোৱে কাটোঁ। আৰু এতিয়া গৈ চাওঁ, যদি খোলা থাকে তেতিয়াহ'লে কাটিম, যদি খোলা নাথাকে বেলেগত গৈ কাটিব লাগিব। তো ব'লক গৈ চাওঁ কি হয়। চুলি কাটিব গৈছিলোঁ, কিন্তু চেলুন এতিয়ালৈকে খোলা নাই। সেইকাৰণে ই ঘৰত আমনি কৰি থকাৰ কাৰণে অলপ ইয়াক উলিয়াই লৈ আনিলোঁ, এইপিনে আমাৰ দলঙৰ ছাইডে। তাৰপৰা আৰু কৈ দিয়া ধুন মানুহ, ভিডিঅ'টো আমাৰ চাবা দেই সকলোৱে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই যে আপোনালোকে, কৈ দিয়া। কৈ দিব আকৌ, কৈ দিয়া। হৈছে আমাৰ কহা নদী, আৰু এইখন আজোহা আৰু কেঁচুগী সংযোগী দলং। আৰু এইপিনে আগত দেখিছে বগাকেনে, এইটো আমাৰ নতুনকৈ বনোৱা চাহ ফেক্টৰী। তো ইয়াত চুলিকেইডাল কটা নহ'লে, সেইকাৰণে ভাবিছোঁ বুটিকুৰতে গৈ পিনি কাটোঁগৈ। আৰু বুটিকুৰ আমাৰ ইয়াৰ পৰা 6 কিলোমিটাৰ দূৰত আছে। দূৰত হ'লেও এতিয়া চুলিকেইডাল কাটিবই লাগিব, যিহেতু চুলি দীঘল হৈ আছে। সেইকাৰণে বুটিকুৰতে গৈ কাটোঁগৈ বুলি। তো ঘৰত গৈ ইয়াকো লৈ যাব লাগিব, ইয়াৰো দীঘল চুলি, সেইকাৰণে ল'ৰাটোকো লৈ যাম। তো দুইটাই এতিয়া আমি বুটিকুৰলৈ বুলি যাম আৰু। তো গাইছ, আমি এতিয়া চুলি কাটিবলৈ মানে মই ক'ত যাম, কৈ দিয়া। ক'ত? হাবুঙত নহয়, বুটিকুৰ। ইয়াত চেলুন বন্ধ কাৰণে আমি এতিয়া বুটিকুত দুইটা চুলি কাটিমগৈ। দুইটা চুলি দীঘল হৈ আছে। ব'লক এতিয়া আমি বুটিকুলৈ গৈ থাকোঁ, কৈ দিয়া। তো এতিয়া আমি বাপেক পুতেক দুইটাই মিলি বুটিকুৰলৈ বুলি ওলালোঁ চুলিকেইডাল কাটিবলৈ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক আৰু কমেণ্ট এটা কৰি দিব, আৰু লগতে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গৈ থাকোঁতে বাইকৰ তেলৰ মিটাৰটো চালোঁ, আৰু তেলৰ মিটাৰটো চাই দেখিলোঁ যে বাইকৰ তেল একেবাৰে কম। আৰু সেই হেতুকে ভাবিলোঁ ওচৰতে থকা তেল ডিপুটোত গৈ তেল 200 টকা ভৰাই লওঁ। আৰু সেই হেতুকে তেল ডিপুত সোমাই তেল 200 টকা ভৰাই ল'লোঁ। তো এইটোৱে হৈছে মাছখোৱা আৰু ধেমাজি মেইন ঘাইপথ, আৰু ঘাইপথটো অতিকৈ বেয়া। আৰু সেই বেয়া ৰাস্তাটোৱেদি মই ডেইলি অহা যোৱা কৰিব লাগে। আৰু এই ৰাস্তাটোতো নতুনকৈ বনাই আছে, সেইকাৰণে ৰাস্তাটো বেয়া হৈ গৈছে। গোটেই ডাম্পাৰ ট্ৰেক্টৰ এইবোৰ চলি ৰাস্তাটো গোটেই বেয়া হৈ গৈছে। তো এতিয়া আমি পাই গ'লোহি চেলুন, আৰু চেলুনত গৈ অলপ টাইম ৰখিবলগীয়া হ'ল, কাৰণ ইয়াত মানুহ বহুত হৈ আছিলে। আৰু সেইকাৰণে অলপ টাইম ৰখি ল'ৰাটোক প্ৰথম কাটিবলৈ দিলোঁ। তাৰপাছত মই কাটি দুইটাই ঘৰলৈ বুলি কৈ আহিলোঁ। তো গাইছ, এতিয়া চুলি কাটি আহি ঘৰ পালোহি, আৰু ঘৰ পাই গা নোধোৱাকৈ এতিয়া বাগানত সোমাই গ'লোঁ। বাগানত অলপ কাম আছে, কাম মানে বাগানখনত বহুত হাবি হৈ গ'ল, সেইকাৰণে এতিয়া বনমোৱা অকণ মাৰিম। আৰু বনমোৱা অকণ মাৰি মেলি গা চা ধুই আজৰি হ'ম আৰু। তো এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুত হাবি হৈ গ'ল, হাবি হোৱাৰ কাৰণে গছবোৰ স্বাস্থ্যটো এতিয়া বৰকাৰণে ভাল দেখা নাই। তো গাইছ, এতিয়া স্প্ৰেয়াৰটো আনি ল'লোঁ, আৰু এই স্প্ৰেয়াৰটো দি মাৰিবলৈ অসুবিধা হয়। তো এইটো হেণ্ডেল দি মাৰিবলগীয়া হয়, আৰু মটৰ থকাটো হ'লে বেছি ভাল। আমাৰ ওচৰত এইটোৱে আছে, সেইকাৰণে এইটোৱেদি কাম চলাই দিওঁ আৰু। তো এতিয়া এইটোৱেদি মাৰিব লাগিব যিমান কষ্ট হ'লেও।
তো বলক এতিয়া আমি বনমৰা ঔষধখিনি পানীৰ লগত মিক্স কৰি এতিয়া বাগানত মাৰোঁগৈ। তো এতিয়া স্প্ৰে মাৰি হৈ গ'ল আৰু বহুত ৰ'দ, এই ৰ'দৰ পৰা মাৰিব নোৱাৰি, গোটেই ঘাম চাম ওলাই অৱস্থা নাই। আৰু স্প্ৰে মৰা ভিডিঅ'টো আপোনালোকক নেদেখালোঁ, যদি দেখাওঁ ভিডিঅ'টো বেছি দীঘল হৈ যায়, সেইকাৰণে আপোনালোকক নেদেখালোঁ। আৰু যদি আমাৰ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বাই বাই।